নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুমগীতি। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ গাঁওখনৰ পৰিৱেশটো দেখাবলৈ। দেখিছে এইবিলাক কিমান পানী পানী একদম পূৰা মানে এইকেইদিনতো গম পায় আপোনালোকে, বৰষুণৰ বতৰ, গোটেই মানে পথাৰ চথাৰবিলাক পানী হৈ গৈছে, একদম পূৰা পানী পানী আৰু চবফালে। তাৰপিছত এয়া গৈ আছোঁ আমি। তো আৰু ৰাস্তাতে লগ পালোঁ খুৰীহঁতক, দেখাই দি লৈছোঁ আৰু খুৰীহঁতক। দেখিছে কিমান বোকা পানী ৰাস্তা, কি ক'ব আৰু, পানী পানী চব বোকা বোকা। গৈ আছোঁ আৰু তেনেকৈ বোকা পানী গছকি। এইজোপা দেখিছে, এইজোপা আমাৰ বিহুতলীৰ গছ, সতীয়নাৰ গছ এজোপা। ইয়াতে আমি গছতলৰ বিহু কৰোঁ। মানুহ বিহু দিনাখনৰ পৰা ইয়াতে মানে আমি 11 দিন বা 13 দিন আমি ইয়াত বিহু কৰোঁ, গছতলৰ বিহু। বলক আপোনালোককো লৈ গৈছোঁ আমাৰ বিহুতলীলৈ, এনজয় কৰক আপোনালোকেও। ইয়াতে আমি বিহু কৰোঁ সকলো ছোৱালীবিলাকে। আমাৰ বিহু এতিয়া আমি গৈ আছোঁ ভণ্টি এজনীৰ ঘৰলৈ। তো কুকুৰটো দেখিছেনে, ইমান ধুনীয়াকৈ শুই আছে। আপোনালোকক দেখাই দিছোঁ কুকুৰটো, ৰ'ব। এইটো পহৰা দি আছে একদম পূৰা। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। বা আম খাই আছে, বাহ, খাওঁ খালি গ'ল দেই, জিভাৰে পানী পৰি গ'ল। লগৰজনী ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু এতিয়া। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লাষ্টত আৰু এটা দেখাই দিওঁ আপোনালোকক। বহুত দিনৰ মূৰত বস্তু এটা দেখিলোঁ। কি দেখালোঁ আপোনালোকেও চাব, বলক। এইখন দেখিছে টেক্সিখন, এইখন বহুত দিন দেখা নাছিলোঁ।